কলকাতাৰ অভয়া কাণ্ডই জোকাৰিছে দেশ। শুনিলেই ভয় লগা কলিকতাত ঘটি যোৱা যিটো ঘটনা সেইটোৰ কথা শুনিলেই আচলতে ভয় লাগে। কিয়নো গা নোম শিয়ৰি উঠা ঘটনাৰ অভিযুক্তৰ চৰিত্ৰ আৰু মানসিকতা কেনে আছিল আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ধৰ্ষণ কৰি শৰীৰৰ বিভিন্ন অংগত আঘাত আৰু ধৰ্ষণ কৰাৰ পিছত শৰীৰৰ বিভিন্ন অংগত আঘাত পোৱা গৈছিলে। অভিযুক্তটো বাৰু কেনে নিৰ্দয় হ'ব লাগিব আৰু কেনে নিৰ্দয় হ'লে এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত পাৰে। যিবোৰ শুনি হতবাক হ'ব আপুনি আৰু যিবোৰ ঘটনা শুনিলে আপুনি নিশ্চয় হতবাক হ'ব। সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰাৰ পিছত জব্দ কৰা হৈছিল মোবাইল আৰু সঞ্জয় ৰয়ক যেতিয়া গ্ৰেপ্তাৰ কৰাৰ পিছত সঞ্জয় ৰয়ৰ মোবাইলটো জব্দ কৰা হৈছিল। মোবাইল জব্দ কৰাৰ পিছত নতুন নতুন তথ্য পোহৰলৈ আহিছিল। মোবাইলত উদ্ধাৰ অস্বাভাৱিক তথ্য আৰু মোবাইলত অস্বাভাৱিক তথ্য উদ্ধাৰ কৰা হৈছে। সঞ্জয়ৰ মোবাইল ভৰি আছিল পৰ্ণ ভিডিঅ'ৰ আৰু পৰ্ণ ভিডিঅ'ৰ সঞ্জয়ৰ মোবাইল ভৰি আছিলে। পৰ্ণ ভিডিঅ'সমূহ স্বাভাৱিক নাছিল কিয়নো পৰ্ণ ভিডিঅ'সমূহ আছিল অতি বেছি হিংস্ৰ ভয়ানক হিংসাৰ পৰ্ণ ভিডিঅ'সমূহ সাধাৰণ লোকে চাব পৰা বিধৰ নহয়। সুৰাপান কৰি পৰ্ণ ভিডিঅ'সমূহ চাইছিলে সঞ্জয়ে। মহিলাৰ আশে পাশে ঘূৰি সময় কটাই ভাল পায় সঞ্জয় ৰয়ে কেৱল হিংসাত্মক পৰ্ণ ভিডিঅ'ই চোৱা নাছিল, নিজেও আছিল বহু বেছি হিংস্ৰ। সঞ্জয়ৰ পত্নী 4গৰাকী আৰু সঞ্জয়ৰ 4গৰাকী পত্নী আটাইকেইগৰাকী পত্নীক কৰিছিল অকথ্য নিৰ্যাতন। 3গৰাকী পত্নীয়ে এৰি থৈ গৈছিল সঞ্জয়ক আৰু সঞ্জয়ক 3গৰাকী পত্নীয়ে এৰি থৈ গৈছিল। 4ৰ্থ পত্নীকো কৰিছিল অত্যাচাৰ আৰু সঞ্জয়ে 4ৰ্থ পত্নীকো অত্যাচাৰ কৰিছিল। অত্যাচাৰৰ মাজতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল 4ৰ্থ পত্নীৰ আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ 4ৰ্থ পত্নীৰ মৃত্যু হৈছিল। সঞ্জয়ৰ বিৰুদ্ধে আছে গ্ৰাহস্থ হিংসাৰ গোচৰ। মাতৃ আৰু ভগ্নীকো অত্যাচাৰ কৰিছিল সঞ্জয়ে। 2019 বৰ্ষত চিভিল ভলেণ্টিয়াৰ ৰূপে যোগদান। উচ্চপদস্থ বিষয়াৰে ঘনিষ্ঠ সম্পৰ্ক সঞ্জয়ৰ আছিল কিয়নো হাস্পতালখনত চিকিৎসাৰ নামত দালালি কৰাৰ অভিযোগো আছিল সঞ্জয়ৰ বিৰুদ্ধে। আৰক্ষীৰ নামতো দালালি কৰাৰ অভিযোগ সঞ্জয়ৰ বিৰুদ্ধে। চিভিল ভলেণ্টিয়াৰ হৈও আৰক্ষীৰ পোছাক পিন্ধি কৰিছিল দাদাগিৰি। 4ৰ্থ আৰক্ষী বেটেলিয়নৰ বেৰেকত থকা খোৱাৰ ব্যৱস্থাও কৰি লৈছিল। চিকিৎসকগৰাকীক হত্যা কৰি শুইছিলগৈ বেৰেকত। ধৰ্ষিতাৰ যৌনাংগত ভয়ংকৰ দাগ। চিঞৰিব নোৱাৰাকৈ নাক মুখ ডিঙি চেপি ধৰা হৈছিল। ডিঙি চেপাৰ ফলত ডিঙি গৈছিল থাইৰয়ড গ্ৰন্থি। জোৰেৰে আক্ৰমণ কৰাৰ ফলত চশমা ভাঙি চকুত বিন্ধিছিল। পেট ওঠ ভৰি সকলোতে আঘাত কৰা হৈছিল। এনে ভয়ংকৰ ঘটনা সংঘটিত কৰা লোকৰ মানসিকতা কেনে হ'ব পাৰে? এই ঘটনাৰ মূল উদ্দেশ্য যৌন নিৰ্যাতনেই নে বেলেগ কিবা? এই কাণ্ডক সহযোগ কৰিছিল মহিলা সহকৰ্মীয়ে। আচলতে এই জঘন্য যিটো ঘটনা সংঘটিত হৈছে ঘটনাটোৰ বিষয়ে আপোনালোকক চুটিকৈ কিছু জনাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।